পর্যটক নির্দেশনা দিয়া পত্ৰ অনুজ্ঞাপত্ৰ বা টুৰিষ্ট গাইড লাইসেন্স কেনেকৈ বনাব। তো আজিৰ ভিডিঅ'ত সম্পূৰ্ণকৈ ডিছকাছ কৰিম গাইজ, কেনেকৈ আপোনালোকে টুৰিজিম লাইসেন্স নিজে বনাব পাৰিব বা অনলাইন মাধ্যমেৰে আপোনালোকে বনাব পাৰিব। তো যদি মোৰ চেনেলটো PK নেটকেফে চেনেলটো প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব। তো বলক আৰম্ভ কৰোঁ। আৰু বন্ধুসকল, এই ভিডিঅ'টো কেৱল অসমৰ টুৰিজিম গাইডৰ কাৰণে বা লাইসেন্স এপ্লাই কৰাৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে, ঠিক আছে। তো বলক আৰম্ভ কৰোঁ। তো বন্ধুসকল, পোনপ্ৰথমে আপোনালোকে আহিব লাগিব EDOBৰ মেইন ৱেবছাইটত, ঠিক আছে। যদি একাউণ্ট নাই তো একাউণ্ট ক্ৰিয়েট কৰি ল'ব ফাৰ্ষ্ট। তো বন্ধুসকল, আপোনালোকে টুৰিষ্ট গাইডৰ লাইসেন্স কেনেকৈ বনাব, ঠিক আছে। এপ্লিকেশ্যন ফৰ লাইসেন্স আছে টুৰিষ্ট গাইড, আৰু কি কি নথি পত্ৰ লাগিব সকলোখিনি জনাই আছোঁ আজিৰ এই ভিডিঅ'টোত, ঠিক আছে। তো ইয়াতে চাব পাৰিছে টু দ্য লাইসেন্সিং অথৰিটি টুৰিজিম টুৰিষ্ট ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট অফ আছাম। পাছপৰ্ট চাইজ ফটো লাগিব। ইয়াতে আপোনাৰ UBIN নম্বৰটো জেনেৰেট লাগিব, যিখন কমন এপ্লিকেশ্যন হয়, ঠিক আছে। এপ্লিকেণ্ট মোবাইল নম্বৰ, এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ লাগিব, এণ্ড নেম অফ দ্য এপ্লিকেণ্ট লাগিব, ডেট অফ বাৰ্থ, the address, ठीक है, country, state, district, postal code, आधार कार्ड, पैन कार्ड नंबर, education qualification, do you consent automatic appeal process, yes no, तो consent form হয় এখন, declaration লাগিব, approach signature লাগিব আপোনাৰ, ঠিক আছে। কেনেকৈ এপ্লাই কৰিব লাগিব সকলোখিনি জনাই আছোঁ। তো যদি মোৰ PK নেটকেফে চেনেলটো প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব। তো বলক আৰম্ভ কৰোঁ। তো বন্ধুসকল, ফাৰ্ষ্ট অফ অল আপোনালোকে আহিব লাগিব EDOB আছাম EDOB অফিচিয়েল ৱেবছাইট। ইয়াত অল ভিউ ছাৰ্ভিচ কৰিব আপোনালোকে, ঠিক আছে। এই ভিডিঅ'টো কেৱল টুৰিষ্ট গাইডৰ ওপৰত, ঠিক আছে। কেনেকৈ লাইসেন্স লাগে টুৰিষ্ট গাইডৰ, তো ইয়াতে চাব পাৰিছে 9 নম্বৰ লাইসেন্স টুৰিষ্ট গাইড, ঠিক আছে। ইয়াতে আপোনালোকে ক্লিক কৰি দিব লাগিব। ফাৰ্ষ্ট আপোনালোকে EDOB অফিচিয়েল ৱেবছাইটত আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল, এই ভিডিঅ'টো এডুকেশ্যন পাৰপাছ অনলি, ঠিক আছে। আৰু যদি আপোনাক বনাই দিব লাগে, কিবা ডাউট থাকে, মোক হোৱাটছআপ কৰিব পাৰে, আপোনাক কমপ্লিটলি আপোনাৰ হেল্প কৰা হ'ব, ঠিক আছে, বা বনাই দিয়া হ'ব এনেকুৱা ধৰণৰ টুৰিষ্ট গাইড লাইসেন্স, ঠিক আছে। বন্ধুসকল, ইয়াতে আপোনালোকে ছাবমিট কৰি দিব লাগিব যিখিনি মই ক'লোঁ, কি কি নথি পত্ৰ লাগিব। আপোনাৰ পাছপৰ্ট চাইজ ফটো, কমন এইখন লাগিব, কমন লাইসেন্স, কমন এপ্লি যিখন কমন UBI নম্বৰটো আছে এইটো বহাব লাগিব, ঠিক আছে। তাৰপিছত এনেকৈ ছাবমিট কৰি দিলে আপোনাৰ এইটো এপ্লাই হৈ যাব, ঠিক আছে। তো আপোনালোকে গুগলত চাৰ্চ কৰিব EODB, এইটো ৱেবছাইটত ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰিব লাগিব, তেতিয়া তাত আপোনালোকে লগইন কৰি এপ্লাই কৰিব পাৰিব। তো আশা কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে নাপাহৰিব। আজিলৈ ইমানেই, জয় অসম।